এজন ৰজাৰ দুজনী ৰাণী আছিল। তেওঁলোক গৰ্ভৱতী আছিল। এদিন দুয়ো ৰাণীৰ সন্তান উপজিল। বৰ ৰাণীৰ এটি ল'ৰা আৰু সৰু ৰাণীয়ে এটা ঔটেঙা পালে। সৰু ৰাণীয়ে তেওঁৰ ঔটেঙাটো উপজা দেখি বেজাৰ পাই ৰাণীয়ে ঔটেঙাটোক ঘৰৰ বাহিৰলৈ দলিয়াই দিয়ে। কিন্তু ৰাণীয়ে দিনৰ কাম কৰিব আৰু শুবৰ সময়ত ঔটেঙাটো ৰাণীৰ ওচৰ পায়হি। এনেকৈ ৰাণীয়ে সদায় দলিয়াই দিলেও ঔটেঙাটো পুনৰ ঘূৰি আহি ৰাণীৰ ওচৰ পায়হি। এদিন ঔটেঙাটো দুপৰীয়া মানুহ দুনুহ নোহোৱা সময়ত বাগৰি গৈ নৈ ঘাট পাই তাতে অলপ সময় ৰৈ আছিল। সেই সময়ত ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইত বহি বৰশী বাই আছিল। তেওঁ লক্ষ্য কৰি দেখিলে যে ঔটেঙাটোৰ ভিতৰৰ পৰা এজনী দীপ-লিপ সুন্দৰী কন্যা ওলাই নদীত গা ধুবলৈ যায়। তাই নদীত গা ধুই উঠি লৈ আকৌ ঔটেঙা হৈ ঘৰলৈ গুচি যায়। ৰজাৰ ল'ৰাই কন্যাৰ ৰূপত মৌ গৈ বাটতে বৰশী পেলাই থৈ নিজৰ ঘৰলৈ গৈ তাইৰ কথা ভাবি ৰুমতে শুই থাকিল। ইফালে কোঁৱৰৰ মাক বাপেকে কোঁৱৰক নেদেখি বিচাৰি চলাইত লগাই নিজৰ ৰুমতে শুই থকা দেখা পালে। কি হৈছে বুলি বাপেকে কোঁৱৰক সোধাত কোঁৱৰে ক'লে যে অমুকা ৰজাৰ ঘৰত এটা বাগৰি পৰা ঔটেঙা আছে। সেই ঔটেঙাটোৰ সৈতে মোক বিয়া দিব লাগে। ৰজা ৰাণীয়ে প্ৰথমতে সেইটো হাঁহি উঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে। কোঁৱৰৰ খতবান এৰাব নোৱাৰি বাপেক ৰজালৈ সেই বাতৰি দি ঔটেঙাৰ সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালে। ঔটেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি কান্দি ক'লে যে তোমালোকে মোক এইবোৰ কৈ কিয় দুখ দিছা? কিন্তু শেষত তেওঁ এৰাব নোৱাৰি সেই কথাত মান্তি হৈ ঔটেঙাক ৰাজকুমাৰলৈ বিয়া দি দিলে। ৰজাৰ কোঁৱৰে ঔটেঙাৰ সৈতে একেটা শোৱনি ঘৰতে থাকিল। ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত বাঢ়ি থৈ দিয়ে তাৰে এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে। কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔটেঙাটোৰ পৰা ছোৱালীজনী ওলাই সেই ভাতগাল খাই আকৌ গৈ সেই ঔটেঙাটোৰ ভিতৰত সোমাই থাকে। দিনৌ কোঁৱৰে ৰাতিপুৱা শুই উঠি সেই থৈ দিয়া ভাত নেদেখি আচৰিত মানে। কোঁৱৰে ইয়াৰ কাৰণ বুজিব নোৱাৰি মনত দুখ কৰি আমন জিমনকৈ বহি থাকে। এদিন এজনী বুঢ়ী কোঁৱৰৰ ঘৰলৈ গৈছিল। বুঢ়ীয়ে কোঁৱৰক আমন জিমনকৈ বহি থকা দেখি সুধিলে, বোপা তুমি দেখোন মন মাৰি বহি আছা। তুমি বিয়া কৰিলা, কিন্তু মই দেখোন বোৱাৰীক দেখাই পোৱা নাই। বুঢ়ীৰ কথা শুনি কোঁৱৰে সকলো কথা আঁতিগুৰি মাৰি ক'লে। তেতিয়া বুঢ়ীয়ে আকৌ মাত লগালে, বোপা ঔটেঙাটোৰ ভিতৰতে তোমাৰ কুঁৱৰী আছে। শোৱনি ঘৰৰ ভিতৰতে এটুকুৰা জুই ধৰি থৈ দিবা। দৈ, গাখীৰ, আঠিয়া কল ফেনেকি মিহলাই ওচৰতে এটা বাটিত থৈ দিবা। তুমি তোমাৰ শোৱা বাটিত টোপনি অহাৰ ভাও ধৰি নাক গুৰগুৰাই থাকিবা। তোমাৰ টোপনি আহিছে বুলি ভাবি যেতিয়া সেই ঔটেঙাটোৰ পৰা যেতিয়া ছোৱালীজনী ভাত খাবলৈ বহিব তুমি তেতিয়া ততালিকে উঠি সেই ঔটেঙাটো জুইত দি পুৰি পেলাবা। কিন্তু তেতিয়া দেখিবা যে ছোৱালীজনী মাটিত ঠাচকে পৰি যাব। তেতিয়া লৰালৰি গৈ তুমি বাটিৰ পৰা দৈ, গাখীৰ, আঠিয়া কল আদি আনি তাইৰ মূৰত ভৰণ দিবা। দিলেই তাই জ্ঞান পাই উঠিব। বুঢ়ীয়ে এই বুলি কৈ তাৰ পৰা গুচি গ'ল। বুঢ়ীৰ কথা শুনি কোঁৱৰে বৰ আনন্দ পালে আৰু বুঢ়ীৰ বুদ্ধিমতেই কামবোৰ কৰিব ল'লে। ৰাতি কোঁৱৰে বুঢ়ীয়ে কোৱা দিয়াৰেই সকলোবোৰ গোটাই থলে আৰু কোঁৱৰ শোৱাৰ ভাও ধৰিলে। কোঁৱৰ হোৱা বুলি ভাবি যেতিয়া ভাত খাবলৈ বুলি যাবলৈ ধৰিলে কোঁৱৰে টোপনিৰ পৰা তৎক্ষণাত উঠি ঔটেঙাটো জুইলৈ দলি মাৰি দিলে। বুঢ়ীয়ে কোৱা মতেই ছোৱালীজনী মাটিত পৰি গ'ল। তৎক্ষণাত কোঁৱৰে বাটিটো তাইৰ মূৰত ভৰণ দিলে। দিয়াৰ লগে লগে তাই প্ৰাণ পাই উঠিল। ছোৱালীজনীক দেখি কোঁৱৰে বৰ আনন্দ পালে। কোঁৱৰৰ বাপেক মাকে পিছদিনা পোৱা এই কথা শুনি বৰ আনন্দ পালে। বিয়ৈ বিয়নী ৰজা ৰাণীলৈ এই বাতৰি কৈ পঠিয়ালত ৰাণীয়ে বহুত আনন্দ পালে আৰু আকৌ তেওঁলোকে মহা ধুমধামেৰে ঔটেঙা কোঁৱৰলৈ বিয়া দি দিলে। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।